हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल टेक ऑफ एमएच তোমালোক বহুতেই জানা কালি হৈ যোৱা এসএছৰ ইংৰাজী পৰীক্ষাটো বহুত টান হৈছে বুলি বহুত ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে কমেন্ট কৰি আছে যদি তোমালোকে চাব বিচাৰা তেনেহলে মোৰ চেনেলত আপলোড কৰা কালি যেটো ভিডিও আপলোড কৰিছিলো সেই ভিডিওটো কমেন্ট বক্স চেক কৰিবা তাত দেখাব বা যে ম্যাক্সিমাম ষ্টুডেন্টে কৈ আছে যে এসএছৰ ইংৰাজী কোৱেশ্চন পেপাৰটো বহুত টান আহিছিল লগতে ময়ো কোৱেশ্চন পেপাৰটো চাইছো যে কোৱেশ্চন পেপাৰটো অলপ টানি আহিছে এসএছৰ ইংৰাজীত এটা প্ৰশ্ন হয় যে মেট্ৰিকৰ ইংৰাজীৰ কোৱেশ্চন পেপাৰ কেনেকুৱা হ'ব যেহেতু কালি মেট্ৰিকৰ পৰীক্ষা আছে এই বিষয়ে বহুতে জানিব বিচাৰিছে জনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা যদি কোৱেশ্চন পেপাৰ টান আহে তেনেহলে আমাৰ পৰীক্ষা হলত কি কৰা উচিত হেতু জানিব পাৰিবা গতিকে বহুত দৰকাৰী ভিডিও সম্পূৰ্ণৰূপে চাবা অলপ সময় তোমালোকৰ নষ্ট হ'ব তাৰ পাছত তোমালোকৰ পঢ়া তোমালোকে পঢ়িবা কিন্তু এই ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও তোমালোকে পাবলৈ তো প্ৰথম কথা হ'ল যে 2025 বৰ্ষৰ মেট্ৰিকৰ ইংৰাজী কোৱেশ্চন পেপাৰটো টান হ'ব নালাগে কাৰণ এসএছৰ 24তো কোৱেশ্চন পেপাৰ টান হৈছিল আৰু 25তো টান হৈছিল আৰু এসএছৰ কোৱেশ্চন পেপাৰ টান হোৱাৰ এটা কাৰণ হ'ল তেওঁলোক পঢ়ে 12ত আৰু তোমালোক পঢ়া 10ত গতিকে তোমালোকক ইমান ট্ৰিকি কোৱেশ্চন নিদিয়ে তেওঁলোকক অলপ ট্ৰিকি কোৱেশ্চন দিয়ে মানে অলপ ভিতৰৰ পৰা বনাই তেওঁলোকক কোৱেশ্চন দিয়ে কিন্তু তোমালোকক ইমান মানে পেছ লগা কোৱেশ্চন নিদিব তোমালোকক সহজ কোৱেশ্চন নিদিব আৰু প্ৰিভিয়াস ইয়াৰবোৰত মেট্ৰিক পৰীক্ষাত ইংৰাজীৰ কোৱেশ্চন পেপাৰ টান অহা দেখা নাযায় প্ৰায় কোৱেশ্চনই সহজ আহে মই যিমানলৈকে দেখিছো কিন্তু 2024 বৰ্ষত মেথছৰ কোৱেশ্চন পেপাৰটো অলপ টান আহিছিল সেই কাৰণে এটা ধাৰণা কৰিব পৰা যায় যে 25ত মেথছৰ কোৱেশ্চন পেপাৰটো অলপ টান আহিব পাৰে বাকি যি কোৱেশ্চন পেপাৰ আছে সহজে আহিব তোমালোকৰ ইংৰাজী কোৱেশ্চন পেপাৰটো একেবাৰে সহজ আহিব কাৰণ তোমালোক যেহেতু 10ত পঢ়া ইমান টান কোৱেশ্চন তোমালোকক নিদিয়ে তো স্টুডেন্টস মই আশা কৰো তুমি কথাখিনি বুজি পাইছা 25ৰ ইংৰাজী কোৱেশ্চন পেপাৰটো একেবাৰে সহজই হ'ব মেট্ৰিকৰ তথাপিও স্টুডেন্টস যদি কোৱেশ্চন পেপাৰ টান হৈ যায় তেনেহলে পৰীক্ষা হলত তোমালোকৰ কি কৰা উচিত কাৰণ আমি যিকোনো পৰিস্থিতিৰ বাবে হাজু হৈ থকাটো উচিত কাৰণ এসএছৰ এনেকুৱা বহুত ষ্টুডেন্ট আছে মানে একোই লিখিব পৰা নাই মই আগতেও পৰীক্ষাৰ আগতে তোমালোকক কৈছিলো যে পৰীক্ষাত তোমালোকে একো নাজানিলেও বনাই হলে লিখি থৈ আহিবা কিন্তু এসএছত ষ্টুডেন্টে কি কৰিছে একো নিলেখাকে আহি গৈছে কোৱেশ্চন এনেকুৱাকে আহিছে যদি তুমি যেটো মানে লেসনৰ পৰা যি শিকিছা হেতু যদি বনাই হলে লিখিলা হয় তুমি নম্বৰ পালা হয় কিন্তু হিয়তে লিখা নাই সেই কাৰণে মই কৈ আছো যদি কোৱেশ্চন পেপাৰ টান আহি যায় কাৰণ আমি যিকোনো পৰিস্থিতিৰ বাবে হাজু হৈ থকাটো উচিত মই কৈছোই যদি টান আহি যায় তেনেহলে তোমালোকে কি কৰিবা এই বিষয়ে কিন্তু মই আগতীয়াকৈ ভিডিও মোৰ চেনেলত আপলোড কৰি থৈছো যিসকলে চাইছা তোমালোকৰ বহুত উপকাৰ হ'ব সেই কথাখিনি মানিলে আৰু যিসকলে চোৱা নাই অলপ সময় নষ্ট কৰি ডেসক্ৰিপচন বক্স চেক কৰিবা এটা ভিডিও লিংক দি আছে তাত গৈ তোমালোকে এই ভিডিওটো চালে যদি কোৱেশ্চন পেপাৰ পৰীক্ষা হলত বাই চান্স টান আহি যায় তেনেহলে তোমালোকে সেইখিনি কাম তোমালোকৰ পৰীক্ষা হলত কৰিব লাগিব আৰু তুমি এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা তো এই ভিডিওটো ডেসক্ৰিপচন বক্সৰ পৰা চাবলৈ নাপাহৰিবা আৰু 2025 বৰ্ষৰ ইংৰাজীৰ কোৱেশ্চন পেপাৰটো মেট্ৰিকত ইমান টান নাহে টেনচন নকৰিবা আজিৰ দিনটো আছে ভালকে ঘৰত পঢ়ি থাকা লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল আৰু তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক